ফ্ৰেণ্ড আজি আমি আহি পাইছোঁ এখন নতুন ঠাইলৈ আৰু সেইখন হৈছে বঙাইগাঁও জিলাৰে নয়াগাঁও বুলি কয় আৰু সেই ঠাইখনত আজি আহিছোঁ আৰু যিহেতু আজি শাওণ মাহৰ শেষ দিন আৰু আজি শিৱ পূজা হয় আৰু যিটো বমফলেৰ পূজা বুলি কয় আৰু বমফলেৰ পূজাৰ আজি শেষ দিনাখন আজি শিৱ মন্দিৰত পূজা কৰে আৰু আমি আজি আপোনালোকক দেখাব বিচাৰিছোঁ বঙাইগাঁও জিলাৰ নয়াগাঁও বুলি কয় আৰু সেই নয়াগাঁও এইখনে হৈছে মন্দিৰ আৰু আপোনালোকক মই ভিতৰে যাই কি বস্তু আছে আপোনালোকক দেখাম আৰু চাই থাকক মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই নয়াগাঁও যিখন বঙাইগাঁও জিলাৰ অৱস্থিত নয়াগাঁও বুলি কয় আৰু নয়াগাঁৱৰ শিৱ মন্দিৰ এইটো আৰু মই শিৱ মন্দিৰত প্ৰৱেশ কৰি আপোনালোকক দেখাইছোঁ এইখন হৈছে যিখন দৰ্জা বুলি কয় আৰু যিখন ৱাল এই ৱালখন এইখন আৰু ৱালখন পাৰ হ'লোঁ আৰু ভিতৰে তো আজি পূজা হৈ গ'ল তো অলপ দেৰি হোৱাৰ কাৰণে আমি মানুহক দেখা পোৱা নাই বেছিকৈ তো আপোনাৰ আৰু এয়া হৈছে নয়াগাঁৱৰ দৃশ্য আৰু আপোনালোকক মই দেখাম নয়াগাঁৱৰ যি শিৱ মন্দিৰ আৰু শিৱ মন্দিৰত মই আজি আহিছোঁ আৰু শিৱ মন্দিৰত মই ভিতৰে গৈ আছোঁ আপোনালোকক দেখাম যে কি পৰিৱেশ বা কি আছে মন্দিৰৰ ভিতৰে আপোনালোকক দেখাম আৰু ইয়াতে আজি পূজা হৈ গ'ল কাৰণ মোৰ আহোঁতে দেৰি হৈ গ'ল সেইকাৰণে হয়তো মই মানুহ দেখা পোৱা নাই আৰু ইয়াত সকলোৱে পূজা কৰিছে আহি আজি যি শিৱ পূজাৰ উপলক্ষে বমফলেৰ পূজা হয় আৰু পূজা হৈ গৈছে ইতিমধ্যে আৰু আপোনালোকক মই দেখাব নোৱাৰিলোঁ যে ইয়াত কিমান মানুহ হয় হয়তো বহুতো মানুহ হয় যি পূজা তথা দেখা পাইছোঁ যি আৱৰ্জনা হৈ আছে আৰু ইয়াৰ ভিতৰে হৈছে মন্দিৰ যিটো মূল মন্দিৰ এইটো মন্দিৰটো হৈছে মূল আৰু তাৰ ভিতৰে মন্দিৰটো আছে আৰু মন্দিৰৰ ভিতৰত পূজা প্ৰাৰ্থনা কৰে আৰু সেইফালে হৈছে নতুন এটা মন্দিৰ বনাই আছে আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক আৰু আজি আপোনালোকক মই দেখাব বিচাৰিছোঁ যি মন্দিৰ সঁচাকৈ ভাল লাগে যি পাৰ চৰাই বুলি কয় আৰু সেয়া পাৰ চৰাই এইবিলাক হৈছে পাৰ চৰাই যি নয়াগাঁৱৰ মন্দিৰৰ ভিতৰতে থাকে এইবিলাক চাওক না কি ধুনীয়া শিৱ কৈলাশৰ পৰা নামিলে ভাং খাই ভঙুৱা ক'বকে নোৱাৰে ভাঙৰে জালতে নাচিব লাগিছে পুতনা কটাৰী ডাঙৰ শুকানডালি টানি লৈ আছিলি যাওঁ ভিক্ষা খুজি শিৱয়ো বুলিলে বম 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 বাবা বলে বাবা এ আমার ভাঙর বাবা বাবা বলে বাবা এ আমার শিব বাবা বলবো 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 মন্দিৰৰ ভিতৰে গৈ আছোঁ আৰু ইয়াত এজন ব্যক্তি আছে সেয়া হৈছে দেউৰী তথা পূজাৰী হ'ব আৰু মই আপোনালোকক দেখাব বিচাৰিছোঁ আৰু পূজাৰীৰ সৈতে মই দেখা কৰিম এয়া নয়াগাঁও বুলি কয় সেই ঠাইখনলৈ আহিছোঁ আৰু ইয়াত পূজা হৈ গ'ল আজি যিটো মূল মন্দিৰ বুলি কয় এইটো শিৱ মন্দিৰ আৰু আপোনালোকে আহিলে নিশ্চয় ভাল লাগিব আৰু এইটো নয়াগাঁও বুলি কয় না খুৰা এইটো নয়াগাঁও বুলি কয় আৰু এয়া হৈছে যিটো মন্দিৰৰ পূজাৰী তেওঁ পূজাৰী হয় না খুৰা ইয়াত পূজা প্ৰাৰ্থনা কৰে না ইয়াত আৰু
খুৰা আপোনাক এটা কথা সুধোঁ, ইয়াত মানে কিমান মানুহ হয় পূজাত, যিটো আজি পূজা হৈ গ'ল? পূজাত এনে এই আটানি মানুহ এনেতো হয় ধৰক মানে তোমাৰ লকডাউন মানে কাৰণে মানুহ সেই আহে 2-4জন কৰি আহে, মানে আহে যায় সেনেকেই মানে কম বেছকৈ আহি যোৱা কৰি থাকে আৰু অহা যোৱা কম বেছ কৰি। তো লকডাউনত হয়তো সকলোৱে জানে যে মানে কম মানুহ মানে প্ৰৱেশ কৰিব দিয়ে, সেইকাৰণে মানুহ মানে অহা যোৱা কৰে আৰু অলপ চলপ। তো যেতিয়া পূজা হয়তো বহুত মানুহ হয় না? যেতিয়া পূজা হয় মানে সেই ফাগুনত তেতিয়া মানুহ হয়। তেতিয়াতো আৰু মানে সেই লকডাউন নাথাকে, লকডাউন খোলা থাকে। আৰু এই ঠাইখনৰ নাম কি কয় খুৰা? নয়াগাঁও না? আৰু এইখন হৈছে বঙাইগাঁও জিলাৰ নয়াগাঁও বুলি কয়। আৰু এইটো হৈছে শিৱ মন্দিৰ। আজি পূজা হৈ গ'ল, মোৰ অহাতে দেৰি হৈ গ'ল, সেইকাৰণে আপোনালোকক দেখাব পৰা নাই যে ইয়াত কিমান মানুহ হৈছিল তথা যি পূজা হয়। আৰু শিৱ পূজাত মই তাৰমানে পূজাটো লকডাউনত তাৰমানে মানুহ আহে, আহিলেও মানে ধৰ মানে সেই যেনিবা একবাৰে 50জন 60জন এনেকুৱা কৰি নাহে, এই 2জন 4জন 5জন 6জন সেনেকৈ আহে আৰু নিজে মানুহ কিছুমান এনেকৈ আহি যেনিবা যাৰ মতে তাতে পূজা দিয়ে আৰু চলিব। মানে কৰোণাৰ কাৰণে সকলোৱে জানে, মহামাৰী কৰোণাৰ কাৰণে মানে মানুহৰ সংখ্যা মানে ভিৰ হ'ব নিদিয়ে, আপোনালোকে নিশ্চয় সকলোৱে জানে। তাৰ কাৰণে বন্ধও আছিল আৰু বন্ধ হৈ আছিল বহুত দিন। আৰু ধৰক গাঁৱৰ মানুহ সেনেকৈ ওচৰ চুবুৰীয়া বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মানুহ, ওচৰৰ মানুহ বোলে 2-1টা আহে, কাৰোবাৰ হয়তো এনেকৈ আহি হয়তো ভগৱানৰ ওচৰত বা প্ৰাৰ্থনা জনায়, বাবাৰ ওচৰত প্ৰাৰ্থনা কৰে। কৰি যাৰ মতে যেতিয়া বাসনা থাকে, যেতিয়া অভিজ্ঞতা, যেতিয়া আশা আকাংক্ষা থাকে, সেইটো মানে কল্পনা কৰি কয় আৰু সেনেকৈ কৈ মানে যাৰ যিখিনি কৰিব লাগে সেইখিনি কৰি থৈছে গুচি যায়। সেনেকৈ যে মানুহ যে বহি যে গেটাৰিং কৰিব, হয়তো সেনেকৈ ধৰক 2-4জন সেনেকৈ ধৰক আৰু কমিটিত মানে 2-1জন হয়তো থাকিবও পাৰে, থাকিবই লাগিব। পৰিচালনা সমিতি তথা সেইখিনি মানুহ থাকিবই লাগিব। হেভি চেভি নহয়, তুমি নিজে মৰণি নিজে কৰি যা, নিজে চলি যা, সেইটোৱে আৰু। ঠিক আছে খুৰা, ভাল লাগিল আপোনাৰ লগত কথা পাতি। এয়া হৈছে পূজাৰী। খুৰাৰ নামটো কি আছিলে? ৰঞ্জিত কি বৰ্মন লিখে? এয়া ৰঞ্জিত বৰ্মন পূজাৰী নয়াগাঁৱৰ। আৰু তেওঁৰ লগত আহিলে হয়তো পূজাত দেখা পাব আপোনালোকে। আৰু পূজাৰীৰ লগত কথা পাতি মোৰ খুবেই ভাল লাগিছে। আৰু খুৰাৰ সৈতে মই ধন্যবাদ জনাইছোঁ মোৰ ইউটিউব চেনেলৰ পৰা। আৰু মই আছোঁ মানিকপুৰৰ পৰা। আপোনাৰ ইয়াত মানে আজি শিৱ পূজা হয় বুলি মানে ইয়াত আহিছোঁ আৰু মানে মই ইউটিউব কৰিবলৈ। তো সকলোকে মই দেখালোঁ এয়া হৈছে নয়াগাঁৱৰ দৃশ্য। আৰু আপোনালোকক এইটো নতুন মন্দিৰ হৈ আছে, যিটো যিদিনাখন শিৱ পূজা হয় সেইদিনাখন হয়তো নিশ্চয় আপোনালোকে ইয়াত আহি যাব। আৰু আহিলে আপোনালোকে দেখা পাব ইয়াত মানুহ কিমান হয় সমাগম, তথা এইবিলাক নতুন মন্দিৰ বনাই আছে নয়াগাঁৱৰ। তো নিৰ্মাণ হোৱা নাই ইতিমধ্যে সম্পূৰ্ণ, আপোনালোকে আহিলে দেখা পাব। আৰু ইয়াৰ দৃশ্য